আমাৰ নীতি এতিয়াও স্পষ্ট আছে নৈতিকভাৱে আমি এই জনজাতিকৰণৰ বিষয়টোক সমৰ্থন কৰি আছোঁ এইটো আজিৰ ষ্টেণ্ড নহয় আমাৰ যেতিয়াৰ পৰা বিষয়টোৱে দৃষ্টিগোচৰ হৈছে বিষয়টো মানে দাবীলৈ ৰূপান্তৰ হৈছে তেতিয়াৰ পৰা আমি বিচাৰোঁ যে ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব লাগে এয়া নৈতিক সমৰ্থন আছে আমাৰ কিন্তু এক্সিষ্টিং ST ষ্টেটাছ পাই থকা সকলৰ যিটো তেওঁলোকৰ শ্বেয়াৰ আছে সেইটো কেনেধৰণে আমি বিতৰণ কৰিম তাৰ মেকানিজম যেতিয়ালৈকে নাহে বা এটা কনসেনসাস যেতিয়ালৈকে আমি আনিব নোৱাৰোঁ গোটেই বিষয়টোত কিন্তু কিছু সমস্যা আছে কিন্তু আমি এতিয়াও ছয় জনগোষ্ঠীকৰণ যিটো দাবী ছয় জনজাতি বা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তাৰ প্ৰতি আমাৰ সমৰ্থন নৈতিক সমৰ্থন সদায় আছে থাকিব কিন্তু এক্সিষ্টিং ST ষ্টেটাছ পাই থকা সকলৰ তেওঁলোকৰ মনৰ ভাৱটোক কিন্তু আমি অধ্যয়ন কৰি এটা কনসেনসাস এটা মানে সকলৰ লগত আলোচনা বিলোচনা কৰি কামটো আগবঢ়াব লাগিব গতিকে আন্দোলন আৰু অস্থিৰতা এটো পৰিহাৰ কৰিবৰ কাৰণে আমি সকলোকে আহ্বান জনাই আছো তথাপিও আন্দোলন কৰা সকলক আমি এটোৱে কথাই কম যে আমাৰ চৰকাৰ দায়বদ্ধতাৰে ৰাইজৰ বা জনগোষ্ঠীসমূহৰ যিবিলাক বিষয় এই বিষয়বিলাকক খুব সংবেদনশীলতাৰে দায়বদ্ধতাৰে এইবিলাক বিষয়ত চিন্তা চৰ্চা কৰি আছে